নমস্কাৰ, মই ৰাজদীপ। আজি আমি আহি আছোঁ ডিব্ৰুগড় ৰেডিঅ' চেণ্টাৰলৈ। এইফালে মোৰ লগত আছে ব্ৰজেন মেচ, তেখেত মোৰ দদৈ হয় সম্বন্ধ। ধেমাজিৰ সকলোৱে চিনি পায়। এইফালে সৌৰভ আৰু এইফালে আছে পীতাম্বৰ লাহন, গাড়ী চলাই আছে মোৰ বৰদেউতা হয়। পীতাম্বৰ লাহন নামটো চাগে আমাৰ যিসকলে ৰেডিঅ' শুনে তেখেতলোকে শুনিছেই। তেখেতে কেইবাবছৰ ধৰি গীত পৰিৱেশন কৰি আহিছে ৰেডিঅ'ত। এইফালে আহি আমি পালোহি ডিব্ৰুগড় আমোলাপট্টিত সৌৰভে তাৰ আপোনাৰ ডাইনাটো অলপ টিউন কৰি ল'লে। আৰু এইফালে আহি আমি পাই গ'লোহি অল ইণ্ডিয়া ৰেডিঅ' ডিব্ৰুগড়ৰ মেইন গেট। আমি এবাৰ পালোহি ডাইৰেক্ট ৰেকৰ্ডিং ষ্টুডিঅ'। ইয়াত আমি ৰেকৰ্ড কৰিলোঁ গীত কেইবাটাও। শুনকচোন কি ৰেকৰ্ড কৰিলোঁ। এনেদৰে আমি এটি দুটিকৈ 6টি গীত ৰেকৰ্ডিং কৰিলোঁ, দেৱবিচাৰ গীত। তাৰপিছত আমি বস্তু বাহিনী উঠালোঁ গাড়ীত। এতিয়া আমি ওলাইছোঁ পল্টন বজাৰলৈ বুলি। পল্টন বজাৰত আহি আমি সকলোৱে ভাত খালোঁ। এইফালে আমাৰ ভকতক লগ পালোঁ, মোৰ হৰি ভকত দীপক গগৈ। তেখেতে পল্টন বজাৰতে থাকে। অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত পঢ়ি আছে বৰ্তমান। আৰু আমি সকলোৱে ভাত পানী খাই এইবাৰ আমি সৌৰভে মই আহিলোঁ ভকতৰ ৰুমলৈ। অলপ জিৰণি ল'লোঁ ৰুমত, ধেৰ কথা পাতিলোঁ। তাৰপিছত আৰু বিদায় দিলোঁ, ভকতক যাবলৈ হ'ল। আৰু এনেদৰে আমি আৰু ঘৰলৈ বুলি ৰাওনা হ'লোঁ। বাই বাই, নেক্সট জাৰ্ণিত লগ পাই আছোঁ।